Hi friends, welcome to my channel Races Blog. Races Blogৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি জানেনে মই কি কৰি আছো? মই এসা নহৰু গুছাই আছো। ইমান অসুবিধা হয় কেতিয়াবা কিবা এটা বনাব মেলিব সময়ত চাব এই বোলে মাংস আনিছে এই মাছ আনিছে তেতিয়া এই অলপ অলপকৈ নহৰু গুছাবলৈ খুব দিগদাৰ হয়। নহৰু আদা দুইটাই গতিকে মই কি কৰো জানেনে এই বেছিকে নহৰু গুছাই লওঁ। বেছিকে নহৰু মানে আপোনালোকে এটো বুদ্ধিটো কৰিব পাৰে এই নহৰু এটাৰ এয়া আগটো আৰু গুৰিটো এনেকৈ কাটি আপোনালোকে ভিজাই থব। এনেকৈ ভিজাই থব অলপ দেৰি। ভিজাই থোৱাৰ পিছত এটো আমি মিক্সিত মাৰিম। এয়া চাওক মই আদা নহৰুখিনি পিচি পেলাই এয়া এটা বটলত ভৰাই থৈ দিছো। মই বটলটো মানে মেয়নিছৰে বটল এটা ধুই থৈছিলো তাতে ভৰালো। এতিয়া ইয়াৰ ওপৰত নহয় অলপ নিমখ আৰু মিঠাতেল দি থব। এয়া দিলে তেতিয়া বহুত দিনলৈকে এখিনি ভালে থাকে। হয়নে? মই তেনেকৈ থৈ দিও বাৰু। এতিয়া আজি ইয়াৰ পিছত আপোনালোকে মোৰ অন্য এটা ৰেচিপি লৈ আগুৱাই লৈ যাম। আহক মই আজি কি বনাও আহক মোৰ লগত। মই আপোনালোকৰ আগত কেনেকৈ আলু পৰঠা বনাও মই কেনেকৈ বনাও দেই এনেতো সকলোৱে জানেই গতিকে মই কেনেকৈ বনাও তাৰ অলপ দেখাবলৈ ওলাইছো। ৰেচিপিটোত মানে মই ফাৰ্ষ্টত 3টা আলু কাটি বইল কৰি লৈ পেলাই এতিয়া ঠাণ্ডা হ'বলৈ দিলো। এতিয়া আহিম মই আটাৰ ক্ষেত্ৰত। আটাও ল'ব পাৰে কোনোবাই ময়দাও ল'ব পাৰে। এই কাপটো জোখেৰে মই 3 কাপ আটা লৈ লৈছো। লৈ পেলাই তাত এতিয়া অলপমান মই নিমখ দি ল'ম। নিমখ অলপমান ছটিয়াই ল'ম কাৰণ অকমান নিমখীয়া হ'লে ভাল লাগে আৰু এতিয়া অলপমান আজৱাইন মই ছিটিয়াই দিম। অলপমান আজৱাইন দিয়াৰ পিছত অলপমান পাৰিলে তাইত এটা এমাউণ্ট লৈ আৰু আপোনালোকৰ হিচাপৰ অলপমান তাত ৰিফাইন তেল দি দিব পাৰে। গতিকে মই অলপমান ৰিফাইন তেল ইউজ কৰিছো। এয়া দিয়াৰ পিছত এইখিনি ভালদৰে গুটিখিনি হাতেদি আপোনালোকে সানি ল'ব পাৰে। মই হাতেদিয়ে সানিছো আৰু কিছুমানে চামুচ ইউজ কৰে। মই বাৰু নাই কৰা। এতিয়া অলপমান কুহুমীয়া গৰম পানী দি আটাৰ লাডু মাৰি ললো। মাৰি পেলাই অলপ দেৰি বেছি সময় নহয় 15 মিনিট মান আপোনালোকে এটো এখন প্লেটেদি ঢাকি থৈ দিব যাতে গৰমটো কমি যায় আৰু কোমল হয় আটাৰ লাডুটো। তাৰ পিছত হেতু এটা এটা সৰু সৰু লাডু বনাই মই সৰু ৰুটিৰ নিচিনা এখনকে বনাই ললো। বেছি ডাঙৰ নহয় অলপ বনাই ললে হ'ল। এইখিনিতে আপোনালোকক ক'ব পাহৰিছো মই আলুখিনি পিয়াজ জলকীয়া ধনিয়া আৰু এতিয়া এয়া চিজ অকণ দি পেলাই তাত গ্ৰেটেড কৰি দিছো। চিজখিনি দি পেলাই খুব ধুনীয়াকৈ এটা বেটাৰৰ নিচিনা আৰু বনাই লৈছো। এইখিনি এতিয়া এই যে ৰুটিখন যে বনালো মই সেই ৰুটিখনৰ মাজত এতিয়া অলপকৈ ভৰাই দিম। মানে মেইন কথা হৈছে আলু পৰঠা বুলি ক'লে আলুখিনি যোনটো আলু পিটিকা বনায় সেইটোৰ ওপৰতে গোটেইখিনি কথা আহি যায়। সেই মছলাটো যাতে ভাল হয় আপোনালোকে যি ইউজ কৰিব পাৰে বেলেগ চাট মছলা ইউজ কৰিব পাৰে মেগি মছলা ইউজ কৰিব পাৰে দি পেলাই আপোনালোকে ধুনীয়াকৈ লাডু বনাই পেলাই অলপমান আটা দি পেলাই আমি যেনেকৈ ৰুটি বনাও বা পৰঠা বনাও সেই হিচাপতে অকমান মাৰি দিব। এয়া মোৰটো হ'ল হৈ পেলাই মই এয়া তাৱাখনত তুলি দিলো। প্ৰথমতে তেল নিদু মই প্ৰথমতে শুকানে অলপমান দুইফালে ভাজিবলৈ দিম। অলপ দেৰিৰ পিছতহে লাহে লাহে আৰু অকমান আমি তাত তেল দি দিম। ইয়াত দেখিছেনে হোৱা নাই তেলকে এখন অকমান সিজিব লাগিব। এতিয়া মই তেল দি দিলো। তেল দিয়া লগালগ এয়া ৰংটো অলপমান ৰঙচুৱা নিচিনা হৈ আছে। ৰঙচুৱাৰ পিছত এয়া দেখিছেনে কালাৰটো আহিছে আৰু দেই এনেকৈ আহিলেহে মনটো ভাল লাগে দেই যে হয় বনাব পাৰিছো আপোনালোকক দেখাব পৰা যোগ্য হৈছো। গতিকে আৰু অলপ দেৰি থাকিব দিব লাগিব জুইটো কমাই দিব লাগিব। এয়া চাওক মোৰ এয়া ৰেডি দেখিছে এয়া ওপৰত বাটাৰ দি দিছো খাবৰ যোগ্য হৈ গ'ল। আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ বাই।